বন্ধুসকল ৰাতিপুৱা উঠিলোঁ গুড মৰ্ণিং আজি মাঘৰ বিহু আজি উৰুকা নতুন ভিডিঅ' এটা আপোনালোকৰ মৰমৰ মাজেদি লৈ আহিছোঁ চাওকচোন বাৰু কেনেকুৱা পায় শংকৰ শিৰোমণি কণ্ঠতে থাপিলোঁ নয়ন ব্লক গেমিং আজি হ'ল মাঘৰ বিহু আজি হ'ল উৰুকা কাইলৈ হ'ল বিহু আপোনালোকে জানে যে মই এতিয়া বৰ্তমান অসমত নাই আছোঁ কেৰেলাত বাহিৰত আছোঁ কি কৰিম আই মিছ ইউ অসম এতিয়া এইবোৰ ঘৰত নাই কাৰণো বাহিৰত থকাৰ কাৰণে আমি আয়োজন কৰিছোঁ ভোগালী বিহুটো আমি আয়োজন কৰি আছোঁ বেছি একো নাই আৰু যেনে অসমৰ ঘিলা পিঠা দৈ এইবিলাক আচলতে নাই এইবিলাক হ'বলগীয়া হ'লে ইয়াত জানে কি লাগে কুটুক 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 লাগে মানে কি ঢেঁকী লাগে আচলতে ঢেঁকী নাই কি কৰিব সকলোকে জনালোঁ ভোগালী বিহু শুভেচ্ছা থাকিল আপোনালোকেও ভোগ কৰক আমিও ভোগ কৰোঁ আপোনালোকক দেখাই গৈ থাকিম কি কি আয়োজন কৰিছোঁ বহুত দুখৰ কথা হৈছে লকডাউনৰ কাৰণে ঘৰলৈ যাব নোৱাৰিলোঁ আমিয়ে নহয় কিছুমান গৈছে আচলতে এতিয়া বাহিৰত যিমানখিনি ল'ৰা দামৰি আছে আমি যেনেকৈ পাতিছোঁ আপোনালোকেও পাতক তোমালোকেও পাতা আমি পাতি আছোঁ যাম বহাগৰ বিহুটো ভালদৰে পাতিব গৈ লৈ পেলাই অসমত গৈ লৈ পেলাই এতিয়া পস্তাছোঁ এতিয়া কি ক'ব লকডাউনৰ কাৰণে যাব নোৱাৰিলোঁ অ'কে বাই অলপচোন ভিডিঅ'টো স্কিপ নকৰি পেলাই চাই থাকক আমি কি কি আয়োজন কৰিছোঁ আপোনালোকক দেখাই গৈ থাকিম আপোনালোকক চাই গৈ থাকক যদি ভিডিঅ'টো চাই ভাল লাগিছে তেবোৰ চাই থাকিব যদি বেয়া লাগিছে তেবোৰ চাই থাকিব এয়া আমাৰ ভোগালী বিহু খাদ্য আয়োজন কৰা হৈ আছে আলু পিঁয়াজ আৰু নহৰু এই কোন কোন কৰে কিবা এটা কৰে এতিয়াও আছে এটা কি মাংস সেইটো চাওক এক দেখিছেই নহয় কি বস্তু এইটো এইটো কিন্তু ব্ৰইলাৰ হয় দেই হাঁহ চাহ একো নহয় বুজিছে বৰ্তমান ভাত হৈ গৈছে আমাৰ মাংসটো বাকী আছে ঐ কি খাছ ঐ কি খাছ মই বনাইছোঁ আচলতে মানুহ নাইকিয়া প্ৰতি ময়ে হয় কেনেকুৱা লাগে ক'ব খাই পেলাই আমিহে খাম আপোনালোকে যিবোৰ খাব লাগে টেষ্টটো আমি কৰিম আপোনালোকে ক'ব কাটিছোঁ কৰিম ভোগালী বিহু এখন হৈ গ'ল সৰহকৈ লাগিব আৰু কাটা মানুহ কেইটা বাৰু মেক্সিমাম 14টামান হ'ব এইখন কাটাওঁ এইখন আগত কাটিব লাগিব টানি আনা টানি আনা টানি আনা কলফুলে ভাঙি নিদিব আকৌ দিয়া খাপ মাৰি দিয়া বাহিৰত আছে হয় 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 ডাঙৰ মানে হৈ যাব ন হৈ যাব আৰামত বিন্দাছ ভালদৰে কাটিব লাগিব খালি মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুই জ্বলিল মইনা মেজি জুই জ্বলিল এইখনে কাটিছোঁ ইমান অকণমান চাকু এইখনে কাটিছোঁ ক'ব লগত বুজি পায় ডকচি খাম মাংস ডকচি খাম কিন্তু লাড়ু পিঠা নাই ফফু নমস্কাৰ মই নিতুল নাথ ভোগালী আয়োজন
পাত ধুই হৈ গ'ল বন্ধুসকল, বলকচোন এতিয়া অলপমান ডেন্স কৰোঁগৈ, এনজয় কৰোঁগৈ। লগৰ কেইজনমানে নাচি আছে, মোৰ লাজ লাগে, মই আচলতে নানাচোঁ, মই ভিডিঅ' কৰিম, অলপ আপোনালোকক দেখাই আছোঁ। মাল খাই নাচিছে বুলি নকওঁ দেই, মাল খাই নাই কিন্তু। একদম কিমান কৰে হেপী ভোগালী বিহু। ভোগালী বিহু আমি ভাত খাব লৈছোঁ আৰু আপোনালোকৰ ৰূপদা ভোগালী বিহু ভোগ কৰক আৰু ঘৰত গৈ লৈ পেলাই এনজয় কৰক। ছাৰ কিবা এটা কৈ দিয়ক, হেপী ভোগালী বিহু। ৰূপদা হয় জিন্তু দা বিদ্যুৎ কেনেকুৱা হৈছে? বনাইছোঁ কোনে জানা নহয় জানো? মই বনাইছোঁ। বিষ্ণু তুমি অকণ শকত হোৱা, বিষ্ণু অকণ মাংস দুপিচ সৰহকৈ দিবচোন। ঘৰত এই ঘৰত ঘৰতে কিন্তু কলপাত কাটিছে দেই। ঐ পলক একদম মজা, কেনেকুৱা হৈছে? এইটো হ'ল মোৰ খানা। নিতুলনাথ কেনেকুৱা হৈছে বাপ্পা? তামাম। আমাৰ পংকজ দাই ভগাইছে। পংকজা বেষ্ট অফ লাক। এয়া আমি ভোগালী বিহু ভোগ কৰিলোঁ, আপোনালোকেও কৰক। আমি বাহিৰত এনেকৈ ভোগালী বিহুটো ভোগ কৰিলোঁ আচলতে। মিছ ইউ অসম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ঘণ্টাটো দবাবলৈ পাহৰি যায় যদিকে নেক্সট ভিডিঅ'ত দবাই দিব। আকৌ আহি আছোঁ আপোনালোকৰ মৰমৰ মাজেদি আৰু এটা নতুন ভিডিঅ' লৈ। গুড বাই।